सुखदां केवलं ज्ञानमूर्ते दण्डातीतं त्रिगुणरहितं तत्त्वमस्यादिलक्षणम् যার কৃপাকণা লাভ কৰিলে হৃদয়ৰ অজ্ঞানতা দূৰ হৈ জ্ঞানৰ জ্যোতিৰে আলোকিত হয় সেইজন পৰম আৰাধ্য আধ্যাত্ম গুৰুৰ চৰণত সশ্ৰদ্ধ প্ৰণিপাত নিবেদন কৰিছোঁ। দ্বিতীয়তে যাৰ কৃপাত এই আধ্যাত্ম কৰ্মশালাৰ মহিলা সবলীকৰণৰ কাৰ্যসূচীৰ জৱনিকাৰ ফাললৈ আগবাঢ়িছে, যাৰ ইচ্ছাৰ ব্যতিৰেকে এটা পৰুৱায়ো খোজ প্ৰদান কৰিব নোৱাৰে, সেইজন পূৰ্ণ কৃষ্ণক সশ্ৰদ্ধ দণ্ডৱত নিবেদন কৰিছোঁ। তৃতীয়তে এই আধ্যাত্মিক কৰ্মশালাৰ বনমালী ক্ষেত্ৰত সমবেত হৈ থকা আপোনালোকৰ জড় দেহসমূহক যি শক্তিয়ে চৈতন্যমন্ত কৰি ৰাখিছে, সেই চৈতন্যাত্মক শক্তিৰ আধাৰস্বৰূপ আপোনালোকক সাক্ষাৎ নৰৰূপী নাৰায়ণ জ্ঞান কৰি আমি আমাৰ শ্ৰদ্ধা নিবেদিছোঁ। হে সুধীবৃন্দ, আধ্যাত্ম ক্লাছৰ এই তৃতীয় পাঠত আপোনালোকক অৱগত কৰিব আমি বিচাৰিম। প্ৰথম পাঠত আধ্যাত্মিক জ্ঞান কি, দেহ আত্মা জীৱৰ কথা কোৱা হৈছিল। দ্বিতীয় পাঠত গুৰুৰ ব্যতিৰেকে যে কোনো কাৰ্য সম্পাদিত নহয়, সেই গুৰুৰ কৃপাত ভগৱানক উপলব্ধি কৰিবলৈ ভগৱানৰ পৰিচয়, এটা গুণৰ শক্তিক যে ভগৱান গড আল্লাহ বিভিন্ন নামেৰে নামাকৰণ কৰা হয়, তাৰ কথা কোৱা হৈছিল। আমি সেই ভগৱানক পাবলৈ নিজৰ হৃদয়ত থকা ভগৱানক চাবলৈ চুবলৈ কেনেকৈ পাম, তাৰ বিষয়ে অৱলোকন কৰিবলৈ আমি যত্ন কৰিম। যি সত্তাক উপলব্ধি কৰিলে আৰু এটা সত্তা আছে, আৰু এটা সত্তাক বিচাৰিবলৈ আমাৰ আৱশ্যকতা নাথাকে, যিটোৱে শেষ, অৰ্থাৎ এই বিশ্ব ব্ৰহ্মাণ্ডৰ যি প্ৰথম পাতনি মেলে, বিশ্ব ব্ৰহ্মাণ্ডত যি বৰ্তি থাকে আৰু বিশ্ব ব্ৰহ্মাণ্ডক নিঃশেষ কৰাৰ পিছতো যি অৱশেষ ৰূপে অৱস্থান কৰে, সেই ভগৱানক যত্ন কৰিলে এই অনিত্য দেহেও দৰ্শন কৰিবলৈ সক্ষম হয়। মই পহিলাতে এটা সাধুৰে পাঠ আৰম্ভ কৰিব খুজিছোঁ।
জনজাতি পৰিয়ালৰ এগৰাকী কন্যা আছিল, নাম শবৰী। শবৰীৰ বিয়াৰ বয়স অহাত বিয়াৰ কাৰণে আয়োজন কৰিছিল। দৰা ঘৰত, কন্যাৰ ঘৰত বিবাহৰ যা যোগাৰ চলিছিল। এনেতে শবৰীয়ে দেখা পালে ঘৰত কেইবাটাও ছাগলী আনি পেলাই বান্ধি থৈছে। শবৰীয়ে সুধিলে, এই ছাগলীবিলাক কেলৈ অনা হৈছে? তেতিয়া ক'লে যে ৰাইজক অন্ন প্ৰদান কৰিবলৈকে তাৰ ব্যঞ্জন হিচাপে এই ছাগলীবিলাক অনা হৈছে, তোমাৰ বিয়াৰ উপলক্ষে ৰাইজক খুৱাবলৈ। শবৰীয়ে ভাবিলে, মোৰ বিবাহত মই জীৱনৰ এটা নতুন দিশলৈ আগবাঢ়ি যাব খুজিছোঁ, আৰু এই ক্ষণত মোৰ নিমিত্তে হয়তো মোৰ স্বামীৰ ঘৰতো আৰু মোৰ ঘৰতো এই প্ৰাণীবিলাকক হত্যা কৰা হ'ব। যাৰ জীৱনৰ সুখৰ নিমিত্তে এই প্ৰাণীবিলাকক হত্যা কৰা হ'ব, এই কাৰ্য মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ। তেওঁ প্ৰথম ভাবিলে যে মই বিবাহ কাৰ্যৰ আগতেই স্বামীৰ ঘৰলৈ গুচি যাওঁ। তাৰপিছত ভাবিলে, তাতোতো সেই ছাগলীয়ে বোধ কৰোঁ বধ কৰিবলৈ আনি থৈছে, গতিকে মই তালৈ যোৱা উচিত নহ'ব। এই বুলি ভাবি বিবাহৰ আগনিশা শবৰী ঘৰৰ পৰা ওলাই গ'ল। ওলাই গৈ নদীৰ কাষত থকা ভৰদ্বাজ মুনিৰ আশ্ৰমৰ কিছু দূৰত থাকিবলৈ ল'লে। এগৰাকী জনজাতি মহিলাৰ অন্তৰত তেওঁৰ বিবাহৰ কাৰণে অনা ছাগলী বধ কৰাৰ কাৰ্য দেখি তেওঁ মনটোৱে সহ্য কৰিব নোৱাৰিলে, আৰু পৰ্ণ কুটীৰ এটাৰ ব্যৱস্থা কৰি শবৰী থাকিবলৈ লওঁতেই তেওঁ গম পালে ওচৰতে এখন ভৰদ্বাজ মুনিৰ আশ্ৰম আছে। তেওঁ কোনোদিন আশ্ৰমলৈ নগৈ তেওঁলোকৰ ভৰদ্বাজ মুনি আৰু শিষ্যসকল গা ধুবলৈ যোৱাৰ পিছত নদীৰ কাষলৈ মনে মনে যায়, আৰু তেওঁলোকে সলাই যোৱা কাপোৰবিলাক নি মনে মনে ধুনীয়াকৈ ধুই ৰ'দত মেলি দিয়ে। এনেধৰণে বহুদিন যোৱাৰ পিছত এদিন ভৰদ্বাজ মুনিয়ে উপলব্ধি কৰিলে, কোনে আমাৰ কাপোৰবিলাক চফাকৈ ধুই থয়। আৰু এনেধৰণে খবৰ কৰাৰ পিছত পালে এগৰাকী নাৰীয়ে তেওঁলোকৰ অজ্ঞাত এই কাৰ্য সম্পাদন কৰি আছে। তেতিয়া তেওঁ সেই শবৰীক মাতি আনিলে। মাতি আনি তেওঁৰ মনৰ কথা সকলো কৈ সেই ভৰদ্বাজ মুনিয়ে তেওঁক আধ্যাত্মিক জ্ঞানেৰে জ্ঞানপ্ৰস্ত কৰিলে আৰু ক'লে, হে শবৰী, তুমি যে অজ্ঞান হৈও জ্ঞানৰ নিচিনাকৈ এই গুৰু শুশ্ৰূষা কৰিছা, একনিষ্ঠ হিচাপে ভগৱত ভাৱত আপ্লুত হৈ আছা, মই দেখা নাপাব পাৰোঁ, কিন্তু তুমি এদিন ভগৱানক দেখা পাবা, তুমি অপেক্ষা কৰা। আৰু সেইদিনাৰ পৰাই শবৰী এটা নতুন কামৰ দায়িত্ব ল'লে। ৰাতিপুৱা উঠি তেওঁৰ ঘৰলৈ সোমাই যোৱা পথটোত বন চন সুন্দৰকৈ চিকুণাই ধুনীয়াকৈ সাৰে আৰু পানী ছটিয়ায়। তাৰপিছত ওলাই যায় এটা খৰাহি লৈ
বনৰ ফল মূল বুটলি আনি প্ৰতিটো ফলকে কামুৰি চাই টেঙা নে মিঠা, টেঙা যদি হয় পেলাই দিয়ে আৰু মিঠা হ'লে থৈ দিয়ে। ৰাতিপুৱা যেতিয়া ভগৱান আহি নাপালেহি তেতিয়া সেইখিনি পেলাই দিয়ে, আকৌ ৰাতিপুৱা ঠাই সাৰি পানী ছটিয়াই ফল বুটলি প্ৰতিটো ফল কামুৰি চাই চাই থৈ দিয়ে। শহুৰীৰ মনত ভাৱ, কিবা কাৰণে যদি টেঙা বা বেয়া ফল মই ভগৱানক দিওঁ তেতিয়াহ'লে ভগৱানে মোক বেয়া পাব, সেয়ে তেওঁ জুঠা কৰিছোঁ সেইটো ভাৱ নকৰে। ভগৱানক ভাল বস্তু দিবলৈ সেই ফলটো খাই খাই থৈ দিয়ে। এনেদৰে বহুদিন ঠাই সাৰিছে, ফল বুটলিছে, পানী ছটিয়াইছে। থাকোঁতে থাকোঁতে এদিন দেখিছে জটাধাৰী হাতত ধনু লোৱা দুজন পুৰুষ আৰু জটাধাৰী এগৰাকী নাৰী তেওঁ ৰাস্তাইদি সোমাই আহিছে। ইমান দিনে যাক অপেক্ষা কৰি আছিল তেনে দুজন পুৰুষ আৰু এগৰাকী নাৰী সোমাই অহাৰ দেখি তেওঁ লৰালৰিকৈ গৈ তেওঁলোকৰ ভৰি হাত ধুৱাই বহিবলৈ ব্যৱস্থা কৰি দি সেই খৰাহীটো যিবিলাক ফল এফাল খোৱা তেনেকুৱা ফলৰ খৰাহীটো দি হস্তাংগে প্ৰণিপাত জনালে। সেই ব্যক্তিকেইজন আছিল ৰাম, লক্ষ্মণ আৰু সীতা। ৰামে তাৰ পৰা ফল লৈ এটা লক্ষ্মণক এটা সীতাক দি এটা নিজে খোৱা ফল খালে। লক্ষ্মণে চাই আছে, খোৱা নাই। মনতে অকণমান খং উঠিছে। যিজন জগতৰ হৰ্তা-কৰ্তা সেইজনক খোৱা ফলখিনি দিছে, এনে অপমান মই ভাতৃ হিচাপে সহ্য কৰিব নোৱাৰোঁ। এনে মানসিকতাক ৰামচন্দ্ৰই উপলব্ধি কৰি লক্ষ্মণলৈ চাই ক'লে, ভাই লক্ষ্মণ, তুমি দেখোন ফল খোৱা নাই, খোৱা, বৰ সোৱাদ। এই বুলি আকৌ এটা ফল লৈ ৰামচন্দ্ৰই খালে। তেতিয়া লক্ষ্মণে ভাবিলে, ভকত আৰু ভগৱানৰ মিলন কি সুন্দৰ। যে যথা মাং প্ৰপদ্যন্তে তাং তথা ভজাম্যহম। যি মোক যেনেকৈ ভজন কৰে মই তেওঁক তেনেকৈ গ্ৰহণ কৰোঁ। কোনোবাই মোক বৈৰী হিচাপে ভাবিছিল, কোনোবাই মোক খোৱা ফল দিছিল, তেওঁৰ মানসিক যি ভাৱৰাশি সেই মতেই লাভ কৰিব পাৰে বুলি শাস্ত্ৰত কোৱা কথাৰ মই আজি প্ৰমাণ পালোঁ। এই বুলি ৰাম, সীতা, লক্ষ্মণ তিনিওগৰাকীয়ে সেই শবৰীয়ে দিয়া ফল ভোজন কৰিল। এই সাধুটোৰ মাজেদি এগৰাকী জনজাতীয় নাৰীয়ে প্ৰাণীৰ প্ৰতি থকা যি ভূতদয়া, যি ভূতদয়াৰ কাৰণে তেওঁৰ নিজৰ বৈবাহিক জীৱনৰ পৰা আঁতৰি গৈছে। যিগৰাকী নাৰীয়ে একাগ্ৰতাৰে গুৰুৰ প্ৰতি শ্ৰদ্ধা জনাই বস্ত্ৰ আদি প্ৰক্ষালন কৰিছে, যিগৰাকী নাৰীয়ে গুৰুৰ কথা আখৰে আখৰে মানি সদায় ৰাস্তাটো সাৰিছে, পানী ছটিয়াইছে, ফল বুটলি কামুৰি খাই খোৱা ফলটো ভগৱানলৈ থৈ দিছে। এই যিটো একাগ্ৰতা, ভগৱানৰ প্ৰতি যিটো বিশ্বাস, এই বিশ্বাসৰ ফলতে
পূজা পাৰ্বণ একো নকৰাকৈয়ে এগৰাকী নাৰীয়ে ভগৱানক নিজৰ ঘৰত লাভ কৰিলে। আমিও যদি একাগ্ৰতাৰে পুৱা গধূলি ভগৱানক দৰ্শন পোৱাৰ ভাৱ ৰাখি সুদৃঢ় কৰিব পাৰোঁ, আমিও নিশ্চয় ভগৱানক এদিন লগ পাম। এষাৰ কথাই মানুহৰ মনত ভাৱৰ পৰিৱৰ্তন কৰে। বেছি কথাৰ দৰকাৰ নাই। মই কঠিন কথালৈ জটিলতালৈ যাব খোজা নাই। উত্তানপদ ৰজাৰ দুগৰাকী পত্নী সুৰুচি আৰু সুনীতি। সুনীতিৰ পৰা জন্মগ্ৰহণ কৰিছিল ধ্ৰুৱই, সুৰুচিৰ পৰা জন্মগ্ৰহণ কৰিছিল উত্তমে। ৰজাই সৰুজনীক বেছি ভাল পায়। ভাল পোৱাৰ কাৰণে তেওঁৰ ল'ৰা উত্তমক কোচত লৈ আছিল। আৰু একেজন পিতৃৰে পুত্ৰ ধ্ৰুৱই বাপেকৰ কোচত উঠিবলৈ যাওঁতে মাহীমাকে কৈছিল, ধ্ৰুৱ, তুমি যদি তোমাৰ দেউতাৰ কোচত উঠিবলৈ ইচ্ছা কৰিছা, তেতিয়াহ'লে তুমি পুনৰ জন্মগ্ৰহণ কৰি, পুনৰ মোৰ উদৰত জন্মগ্ৰহণ কৰি আকৌ জন্ম ল'ব লাগিব। অৰ্থাৎ সুনীতিৰ গৰ্ভত জন্মগ্ৰহণ কৰা তুমি পিতৃৰ ৰজাৰ কোচত উঠিব নোৱাৰা। মোৰ গৰ্ভত যদি তুমি মৰি পেলাই আকৌ জন্ম লোৱা, তেতিয়া তুমি ৰজাৰ কোচত উঠিব পাৰিবা। ল'ৰাটোৱে তাক অনুভৱ কৰিব নোৱাৰিলে। গৈ মাতৃ সুনীতিৰ ওচৰ পাই ক'লে, মা, মোক আজি মাহীমায়ে কৈছে মই হেনো মাহীমাৰ গৰ্ভত জন্ম হ'লেহে মই পিতৃৰ কোচত উঠিব পাৰিম। সঁচানে? বোলে সঁচা। তুমি এনে এজন ব্যক্তিক চিন্তা কৰা, যিজন ব্যক্তিক চিন্তা কৰিলে তুমি তোমাৰ পিতৃৰ কোলাতকৈও এখন শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰিবা। এনে এজন ব্যক্তিক চিন্তা কৰা, যাক চিন্তা কৰিলে পিতৃৰ কোলাতকৈও শ্ৰেষ্ঠ এখন আসন মই লাভ কৰিব পাৰিম। এই মাতৃৰ বাক্য শ্ৰৱণ কৰি ধ্ৰুৱই মাকক সেৱা কৰি ক'লে, মা, মই সেই ব্যক্তিজনক বিচাৰি ওলাই যাওঁ। আৰু মই যেতিয়ালৈকে সেই ব্যক্তিজনলৈ লগ নেপাম, তেতিয়ালৈকে মই ঘূৰি নাহোঁ। এই বুলি তেতিয়া বনত গৈ কিবা কাৰ্য সিদ্ধি হ'বলৈ আৰাধনা কৰে। প্ৰহ্লাদ, শ্ৰীবিষ্ণু, ধ্ৰুৱ ওলাই গ'ল, লগ পালে এজন ব্যক্তিক। নাম ধাম চিনি নেপায়। ব্যক্তিজনে ক'লে, ক'ত যোৱা? বোলে মই এজন মানুহক বিচাৰি যাওঁ, যিজনক পালে মই পিতৃতকৈও শ্ৰেষ্ঠ আসন লাভ কৰিব পাৰোঁ। মানুহজনে ক'লে, বোপাই, তই বৰ অকৰাও। পৃথিৱীত এনেকৈ ঘূৰি ফুৰি তই কাৰোবাক বিচাৰি জানো পাবি?
বাঘ ভালুকেৰে পৰিপূৰ্ণ হাবিটোক কোনোবাই খাই পেলাব, যা যা তই ঘৰলৈ ঘূৰি যা। এইবিলাক তোক কোনোবাই কোৱা কথা, তই বিশ্বাস নকৰিবি। ল'ৰাটোৱে ক'লে, হে মহাশয়, মোৰ মায়ে মোক কেতিয়াও বেয়া কথা নকয়, মোৰ মায়ে মোক কেতিয়াও মিছা কথা নকয়। মই মাৰ কথা সোণৰ ৰেখাৰ নিচিনাকৈ মানো। মায়ে যেতিয়া কৈছে মই মানুহজনক লগ পামেই, গতিকে আপুনি মোক বাধা নকৰিব। তেতিয়া মানুহজনে ক'লে, পাবি গোপাই, তই পাবি। কেনেকৈ পাবি মই তোক বুজাই দিওঁ। এই বুলি সেই ব্যক্তিজন আছিল দেৱৰ্ষি নাৰদ। নাৰদে ক'লে, তোৰ হৃদয়ৰ মাজত থকা যি পৰম সত্তা, এই পৰম সত্তাটোক তই চিন্তা কৰ, যাক বাসুদেৱ বুলি কয়, অৰ্থাৎ বসু মানে অন্তঃকৰ। তাত যিজন থাকে সেইজনৰ নাম বাসুদেৱ। গতিকে তই কোনো কথা চিন্তা নকৰি তই তোৰ হৃদয়ত থকা সেই পৰম সত্তাক চিন্তা কৰিলেই সেই মানুহজন আহি তোৰ গুৰিত উপস্থিত হ'ব। গুৰুৰূপী সেই ব্যক্তিজনক সেৱা কৰি ধ্ৰুৱই নিজৰ হৃদয়ত থকা আত্মেশ্বৰ কৃষ্ণক আৰাধনা কৰিলে। শাস্ত্ৰত মই বহুত পাইছোঁ, হাজাৰ হাজাৰ বছৰ তপস্যা কৰিছে, কিন্তু সেই সৰু ল'ৰাটোৱে মাত্ৰ ছমাহ, কিমান দিন? মাত্ৰ ছমাহ দিন নিজৰ হৃদয়ৰ মাজত সেই পৰম সত্তাটোক আৰাধনা কৰিলে। এনেকৈ আৰাধনা কৰাৰ লগে লগেই ছমাহৰ মূৰত দেখিলে এজন ব্যক্তি আহি তাৰ ওচৰত উপস্থিত হৈছে। ইমান আত্মহাৰা হ'ল, মুখেৰে এটা শব্দও ক'ব নোৱাৰা হ'ল ল'ৰাটোৱে, যাৰ বয়স ৬-৭ বছৰ। ভগৱানৰ হাতত এটা শংখ থাকে। এই শংখটো ভগৱানে লৈ ফুৰে এই কাৰণেই যে মই জ্ঞানৰ আকাৰ, জ্ঞানৰ ভঁৰাল। সেই জ্ঞানৰ ভঁৰাল ৰূপ শংখটো লাহেকৈ ধ্ৰুৱৰ শিৰত লগাই দিলে, আৰু লগে লগেই ভগৱন্তৰ কৃপাত ধ্ৰুৱই সমস্ত জ্ঞান লাভ কৰি ভগৱন্তক আৰাধনা কৰিলে। আৰু ভগৱানৰ কৃপাত পিতৃহে নালাগে, সকলোতকৈ শ্ৰেষ্ঠ স্থান ধ্ৰুৱলোক। বুধিকাৰ পুষ্যভাগে দেখয় অদ্যপি। বুধিকাৰ নেগুৰডালৰ মূৰত এটা উজ্জ্বল তৰা, গুইৰ নিচিনা যিটো আমি এটা আকৃতিৰ তৰাবিলাক দেখোঁ সপ্তৰ্ষি মণ্ডল আদিৰে, তাৰ মাজত থকা যিটো উজ্জ্বল তৰা, যিটো কেতিয়াও ক্ষয় নহয়, সেই স্থান ধ্ৰুৱই লাভ কৰিবলৈ সক্ষম হ'ল। এতিয়া আপোনালোকে চাওক, ভগৱানক বিচাৰিলে ক'ত পাম? কোনোবাই কৈ থাকিলেই কি ভগৱানক পাব পাৰি? এই দুটা একেবাৰে সহজ উপমা। জনজাতীয় এগৰাকী নাৰীয়ে গুৰুক আশ্ৰয় কৰাৰ কাৰণে ৰামচন্দ্ৰই নিজে গৈ দেখা দিলে।
ধ্ৰুৱই নাৰদৰূপী গুৰুক আশ্ৰয় কৰাৰ কাৰণেই মাতৃবাক্য শিলৰ ৰেখা বুলি ভবাৰ কাৰণেই ছমাহৰ ভিতৰত ভগৱানক লাভ কৰিবলৈ পালে। আপোনালোকে যদি একনিষ্ঠ মনেৰে সেই ভগৱানক ভাবিব পাৰে, তেতিয়াহ'লে আপোনালোকে লাভ কৰিব পাৰিব। ভগৱানক কি বস্তুবিলাক সহজে লাভ কৰিব পাৰে জানেনে? মই কোৱা নাই, ভগৱানে কৈছে, পত্ৰং পুষ্পং ফলং তোয়ং যো মে প্ৰদস্যতি তদ অহং ভক্তি উপহিতম অস্নামি প্ৰদতাত্মনা। পত্ৰং গছৰ এটা কোমল পাত, পুষ্পং গছত ফুলা এটা ফুল, ফলং গছত লগা এটা আমলখি, শিলিখা, আম, আপেল আদি ফল, তোয়ং নদীত বা পুখুৰীত পোৱা অকণমান জল। এই চাৰিটা বস্তু যি মোক দিয়ে, কেনেকৈ দিব লাগিব? ভক্তা একনিষ্ঠভাৱেৰে। হে প্ৰভু, এয়া তোমাক দিছো অৰ্পণ কৰা। এই একনিষ্ঠতাৰে যদি আমি প্ৰদান কৰিব পাৰোঁ, প্ৰদতাত্মন অস্নামি, মই সেই দ্ৰব্য গ্ৰহণ কৰোঁ। আমাৰ সমাজত বহুত চহকী মানুহ আছে। ভগৱানক পালে যেতিয়া সকলো পায়, তেওঁলোকেও বহুত বহুত ফুল, গছৰ পাত, ফল, পানী বহুত দি পেলাই ভগৱানক মাতিব পাৰে। মাতেও, কিন্তু ভগৱান তেওঁলোকক দৰ্শন দিবলৈ নাহে। কিয়? যেতিয়ালৈকে ভগৱানক একনিষ্ঠতাৰে অৰ্পণ কৰিব নোৱাৰিব। তোমালোক কোনোবা মন্দিৰলৈ যাব পৰা নোৱাৰা, কিবা ক'ত আছে মই সেইটো নাজানো। তোমালোকৰ এখন প্ৰত্যেকৰে পঢ়া টেবুল কিন্তু আছে, সেইটো মই জানো। অকণমানি কলাপাত এখিলাত যদি তোমালোকে দুবৰি আগ দুটা, গছৰ পাত দুটা, ফুল দুপা ধুনীয়াকৈ সজাই, অকণমানি বটল এটাতে হ'লেও যদি পানী এখন তোমালোকে কাইলৈৰ পৰা দিবলৈ পোৱা, মোৰ বিশ্বাস ধ্ৰুৱই ছমাহত পোৱাৰ নিচিনাকৈ তোমালোকে 5 মাহত ভগৱানক দেখিবলৈ পাবা। কিন্তু শ্ৰদ্ধা লাগিব। শ্ৰদ্ধাৰ ব্যতিৰেকে দিলে কেতিয়াও আৰু এটা বস্তু লাগিব, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো জানিবা তুমি বিষ্ণু বুদ্ধি কৰি। মোৰ হৃদয়ত যেনেকৈ ভগৱান আছে, সকলোৰে হৃদয়ত ভগৱান আছে। এই ভাৱৰাশি মনত ৰখাব লাগিব। মই বৰ সহজকৈ ক'ব বিচাৰিছোঁ, গছৰ পাত, ফুল, ফল, পানী, এই চাৰিটা, লগতে
মোৰ হৃদয়ত ভগৱান আছে, সকলো প্ৰাণীৰ হৃদয়ত ভগৱান আছে। এই ভাৱৰাশি মনত ৰাখিব লাগিব আৰু সকলোতে ব্যাপি থকা বস্তুটোক বিষ্ণু বুলি ভাবিব লাগিব। বিষ্ণু শব্দৰ অৰ্থ হ'ল ব্যাপক। সকলোতে ব্যাপি থকা বস্তুটোক লাহে 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 চপাই মোৰ কাষলৈ আনিব লাগিব। এনেধৰণেৰে অনাৰ পিছত কি কৰিব লাগিব? মন মনা ভৱ ভাৱটো ভগৱানৰ ওপৰত দিব লাগিব। মদ ভক্ত, মই ভগৱানৰ ভক্ত বুলি ভাবিব লাগিব। মান জালি গছৰ পাত ফল ফুল দি ভগৱানক যদন কৰিব লাগিব। মামে বয়সতি, তেতিয়াই মোক পাব। সত্যম তে প্ৰতিজানে, ভগৱানে কৈছে মই সত্যে সত্যে কৈছো। মোৰ ভাৱ ৰাখি মোৰ ভক্ত হৈ মোক যদন কৰিলেই মোক লাভ কৰিবলৈ সক্ষম হ'ব। এই পৰম সত্তাৰে যদি আমি ভগৱানক আৰাধনা কৰিব পাৰোঁ, তেতিয়াহ'লে আমি ভগৱানক লাভ কৰিবলৈ সক্ষম হ'ম। ভগৱানক আৰাধনা কৰিবলৈ বিশেষ বস্তু নালাগে। কি লাগে? সৰ্বভূতেষু দয়া, সকলোকে হিংসা ভাৱ ত্যাগ কৰি দয়া কৰিব পাৰিলে। সন্তুষ্টা যেন কেন বা, যিটো পাইছা 10 আঙুলিৰ কষ্টৰ ফলত, 4 আঙুলীয়া কপালৰ ফলত তাতেই সন্তুষ্ট থাকা। আমুকৰ এনেকুৱা, ময়ো তেনেকুৱা হ'ব লাগে, এই অসন্তোষ ভাৱ এৰি দিয়া। সৰ্বেন্দ্ৰিয় উপাচন্দ, নিজৰ 10 ইন্দ্ৰিয়বিলাকক বেয়া কামলৈ যাবলৈ নিদিবা। সদায় সৎ কামত নিজৰ ইন্দ্ৰিয়বিলাক, হাত ভৰি চকু কাণ মুখ, এইবিলাকক ভাল কামলৈ ব্যৱহাৰ কৰা। আহু তুষ্যতি জনাৰ্দন, ভগৱান অতি সোনকালে সন্তুষ্ট হয়। অতি সোনকালে ভগৱান সন্তুষ্ট হোৱাৰ 3টা উপায়। এটা হ'ল সকলো প্ৰাণীক দয়া কৰিব লাগে। 2 নম্বৰটো হ'ল যি পাইছো তাতেই সন্তুষ্ট হ'ব লাগে। 3 নম্বৰটো হ'ল নিজৰ ইন্দ্ৰিয়বিলাকক, হাত ভৰি চকু নাক মুখ, এইবিলাকক ভাল কামত ব্যৱহাৰ কৰিব লাগে। এনে 3টা কাম যদি আমি কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱানক আমি সহজেই লাভ কৰিবলৈ সক্ষম হওঁ। মই আৰু বেছি কথা কোৱাৰ কথা চিন্তা কৰা নাই। এটা কথা কৈ মই সামৰণি মাৰিব বিচাৰিছোঁ, সেইটো হ'ল ভগৱান য'ত থাকে সেইটো কি বুলি কোৱা হয়?
নামঘৰ, মন্দিৰ এইবিলাক নামাকৰণেৰে নামাকৰণ কৰা যায়। অৰ্থাৎ ইয়াত ভগৱান আছে, তাত গৈ মই সেৱা কৰোঁ। কিন্তু আজি 3 দিন এই কৰ্মশালাত এটা কথাকেই কৈ থকা হৈছে, ভগৱান ক'ত থাকে? ভগৱান ক'ত থাকে? ভগৱান প্ৰত্যেকৰ অন্তৰত থাকে, সমস্ত প্ৰাণীৰ অন্তৰত থাকে। ভগৱান ক'ত থাকে? সকলোৰে হৃদয়ত থাকে। ভগৱান য'ত থাকে তাক কি বুলি কয়? ভগৱান য'ত থাকে তাক কি বুলি কয়? মন্দিৰ বুলি কয়। আৰু আমি ভগৱানে থাকিবৰ কাৰণে মন্দিৰটো চফা চিকুণ কৰি সুন্দৰ কৰি ৰখাওঁ আৰু ভগৱানক তাত আমি আৰাধনা কৰোঁ। গতিকে শাস্ত্ৰই কৈছে, গুৰুজনাই কৈছে, আমাৰ দেহত ভগৱান আছে। এইটো একেবাৰে সঁচা কথা নে? সঁচা কথা। ভগৱান যেতিয়া আমাৰ হৃদয়ত আছে, এই দেহাটো আমাৰ এটা মন্দিৰ। এই দেহাটো পচা শৰীৰ নহয়। এই মন্দিৰটো কি? এটা সুন্দৰ মন্দিৰ। এই মন্দিৰত ভগৱান বহি আছে। ধ্ৰুৱই তাক প্ৰমাণ কৰি দেখুৱালে। এই বহি থকা মন্দিৰটোত আমি পুৱা গধূলি আৰাধনা কৰিব লাগিব। কলেজলৈ যাব লাগিব, চাকৰিলৈ যাব লাগিব, ল'ৰা ছোৱালীক ভাত আনি দিব লাগিব। গতিকে সময় ক'ত পাম? বেছি সময় খৰচ কৰিব নালাগে। ৰাতিপুৱা আপোনালোকে গা ধুব, কোনোবাই গা নুধুই ভৰি হাত ধুই পেলাই হ'লেও মূৰটো কিন্তু সকলোৱে আঁচোৰে। ৰাতিপুৱা সকলোৱে গা ধুই মূৰ আঁচোৰে। এইটো আমাৰ ধৰ্ম, কাৰণ নিজক ধুনীয়া কৰিবলৈ মূৰ আঁচুৰি। মূৰ আঁচুৰি ফণীখন য'ত থ'ব, মনত ৰখাব, ফণীখন থৈয়ে লাহেকৈ হাতটো নিজৰ মন্দিৰত থকা ভগৱানৰ ভৰিকেইটাৰ ওচৰলৈ লৈ যাব। লৈ গৈ লাহেকৈ কোমল মেঘৰ নিচিনা শ্যাম বৰণীয়া ভগৱানৰ চৰণখনত চুব। বহিয়েই হওক, থিয় হৈয়ে হওক। কোনটো মন্দিৰত? নিজৰ হৃদয় মন্দিৰত থকা ভগৱানক চুই পেলাই ক'ব, হে প্ৰভু, তুমি মোক কৃপা কৰা। মোক তুমি অজ্ঞানৰ পৰা জ্ঞানৰ জ্যোতিৰে আলোকিত কৰা। মই যেন তোমাৰ সেৱক হ'ব পাৰোঁ, তাৰ আশীষ প্ৰদান কৰা। আপোনাৰ যদি ব্যক্তিগত কিবা ক'বলগীয়া আছে, মোৰ আজি পৰীক্ষা আছে, পৰীক্ষাটো ভাল কৰা। মোৰ মাৰ গাটো বেয়া হৈছে, মাৰ গাটো ভাল কৰি দিয়া। এনেকৈ নিজৰ বুকুখনত ফণীখন থৈ আধা মিনিট 30 ছেকেণ্ড, আধা মিনিট 30 ছেকেণ্ড আপোনালোকে আৰাধনা কৰিব। ৰাতি ভাত পানী খাই আজৰি হৈ মোবাইলটো অকণমান আঁতৰত থৈ ল'ব, পাৰিলে চাইলেণ্ট কৰি ল'ব। লৈ বিচনাখনত গাৰুটোত মূৰ দি ওপৰলৈ মুখে শুই প্ৰথম কামটো কৰিব, লাহেকৈ খুচৰি পেলাই নিজৰ বুকুত থকা কৃষ্ণৰ কোমল চৰণ যুগলত ধৰিব। ধৰি ক'ব,
হে প্ৰভু, দিনটো তুমি সুকলমে নিলা, ৰাতিটোও তুমি সুকলমে নিবা, মোক জ্ঞানৰ জ্যোতিৰে আলোকিত কৰা। তোমাৰ সেৱা কৰি থাকিবলৈ মোৰ দেহাটো সুন্দৰতকৈও সুন্দৰ কৰি দিয়া। এই বুলি 30 ছেকেণ্ড, আধা মিনিট। সময় কিমান হ'ব? ৰাতিপুৱা আধা মিনিট, ৰাতি আধা মিনিট। মাত্ৰ দিনটোত আয়ুষৰ কৰ্মশালাৰ পৰা কৈছোঁ 1 মিনিট ভগৱানক আৰাধনা কৰক। ক'ত কৰিব? নামঘৰ, মন্দিৰ, গীৰ্জা, ইয়াত নেকি? নহয়, দেহৰূপী মন্দিৰত আত্মাৰূপী কৃষ্ণক পুৱা গধূলি নিজেও কৰক আৰু নিজৰ ল'ৰা ছোৱালী, স্বামী, পিতৃ মাতৃ যিমান আছে সকলোৰে হতুৱাই দিনটোত 1 মিনিটকৈ আৰাধনা কৰা অভ্যাস কৰক। কৰিবনে? কওক, কৰিবনে? সকলোৱে আজিৰ পৰা নিজৰ হৃদয়ত থকা ভগৱানক পুৱা 30 ছেকেণ্ড, ৰাতি ভাত খাই উঠি 30 ছেকেণ্ড। মই সময় খৰচ কৰিবলৈ কোৱা নাই। ফণীখন থৈ 30 ছেকেণ্ড, বিচনাত শুই 30 ছেকেণ্ড। তাৰপিছত বেয়া অভ্যাস, যদি কৰিবলৈ মন যায় তেতিয়া ফোনটো চাব। পৰাপক্ষত শুই শুই ফোনটো নোচোৱা 95% ভাল। কিন্তু যদি কিবা বিশেষ কাৰণত চাবলগীয়া আছে চাব। আপোনালোকৰ ওচৰলৈ 4 দিনৰ কাৰণে আহিছিলোঁ। মই নিজে কি দিব পাৰিছোঁ মই নাজানো, কিন্তু বিজ্ঞ ব্যক্তিসকলৰ হতুৱাই আপোনালোকক শৃংখলাবদ্ধ হিচাপে জীৱন যাপন কৰিবলৈ, শিষ্টাচাৰৰ মাজেদি জীৱনক আগবঢ়াই নিবলৈ এনেধৰণেৰে বাধ্য কৰিছিলোঁ। শৃংখলাবদ্ধ জীৱনটো শৃংখলাবদ্ধ কৰি ৰাখিব লাগে। জীৱনটো কেতিয়াও বেয়া ফাললৈ যাবলৈ নিদি শিষ্টাচাৰৰ মাজত আবদ্ধ কৰিব লাগে। কেতিয়াও মানৱ বেয়া হ'ব নোৱাৰে। এই শিষ্টাচাৰ আৰু শৃংখলাবদ্ধই হ'ল জীৱন যাত্ৰাৰ মূল সোপান, যাৰ মাধ্যমেদি আমি পৰম সত্তাৰ সান্নিধ্য লাভ কৰিবলৈ সক্ষম হ'ম। হে মোৰ ভগ্নী সদৃশা প্ৰশিক্ষাৰ্থীসকল, পুনৰ আকৌ আপোনালোকৰ লগত 4 দিন একেলগে আবাস কৰিম, এই আশা মনত পোষণ কৰি আপোনালোকৰ অন্তৰত ভগৱত ভক্তি, আধ্যাত্ম জ্ঞান জাগৃত হ'বৰ কাৰণে পৰম পিতা পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাই আমাৰ পাঠ সামৰিব বিচাৰিছোঁ। সৰ্বে সুখিনঃ সন্তু, সর্বে সন্তু নিরাময়াঃ, সর্বে ভদ্রাণি পশ্যন্তু, মা কশ্চিৎ দুঃখভাগ্ ভবেৎ। ওম শান্তিঃ। ওম শান্তিঃ।